চাৰিওফালে সেউজীয়া মাজত মই যিটো আছিলে 16 আগষ্টৰ দিনাৰে সেইদিনা ৰাতি মই মাহঁতৰ ঘৰৰ পৰা আহি আছিলো আৰু এয়া হ'ল ৰাতি 2 বজাত নগাঁও টাউনৰ দৃশ্য। আজি এটা কৈছিল আপোনালোকলৈ বুলি এৰিছো, আপোনালোকে বাৰু এনেকুৱা নিৰনিষ্ঠ বা নিজানকীবোৰ বেছি ভাল পায় নে এনে দিনৰ ভাগৰ এনেকুৱা জনসমুদ্ৰত ভৰা কোলাহল পৰিৱেশবোৰ বেছি ভাল পায়? কমেণ্ট কৰি জনাব দে। মই কিন্তু দিন ৰাতি দুয়োটাই বহুত বেছি ভাল পাওঁ, কিন্তু এনেকুৱা নিৰনিস্তব্ধ ৰাতি মোৰ বহুত বেছি ভয় লাগে। কিয় নাজানো, এনেকুৱা লাগে যেন কোনোবা আহি কিবা কৈ থৈ যাব আৰু হেল্প কৰিবলৈ কোনো কাহত নাই। দিনৰ মূৰত মাহঁতৰ ঘৰত আহিছোঁ। এইবাৰ ছামাৰ ভেকেশ্যনৰ টাইমতো অহা নহ'ল, সেইকাৰণে এই যে দুদিন বন্ধ পালোঁ, ছোৱালীৰ স্কুল বন্ধ আছিলে। যোৱাকালিতো স্বাধীনতা দিৱসৰ বন্ধ পালোঁ আৰু আজি চানডে হয়, আজি বাৰু ঘৰত যাম। আজি ঘৰত যাব লাগিব, কালি আকৌ স্কুল আছে। 2 দিনৰ কাৰণে আহিছিলোঁ, 2 দিনৰ কাৰণে অকণমান হ'লেও সুখ পালোঁ, শান্তি পালোঁ। আৰু ইয়াত আহিলে আটাই বেছি ভাল লাগে, মই পূৰা ফ্ৰী থাকোঁ, মোৰ কাম নাথাকে যিহেতু, মানে ইমান দিনৰ মূৰত আহোঁ ন, মোৰতো ঘৰতো কাম থাকে, সেইকাৰণে মাহঁতে ইয়াত আহিলে কামেই কৰিব নিদিয়ে। এতিয়া মা ভাত বনাইছে আৰু মই ইয়াত পূৰা বিন্দাছ নেচাৰে বেছি খাৱা খাই বহি আছোঁ। সেয়া মই বেকগ্ৰাউণ্ডটো অকণমান দেখাই দিছোঁ, ইমানেই বেছি ভাল লাগে আপোনালোকক কি ক'ম, মানে ইমান বেছি ভাল লাগে। সেইফালে এয়া আমাৰ মাহঁতৰ শাওণমহীয়া পথাৰখনৰ নেচাৰেল ভিউটো মই দেখাই দিলোঁ, ইমান বেছি ভাল লাগে হয়নে? ইয়াত ৰিলচবোৰ বনাবলৈ বহুত বেছি ভাল হয়, মইতো নাজানোৱেই বনাবলৈ, কিন্তু যিবিলাকে জানে ন, ইয়াত ইমান ধুনীয়া ভিউ আহে, বহুত বেছি ভাল হ'ব ৰিলচ বনাবলৈ। মই ঘৰত আহিছোঁ আৰু এয়া শাওণ মাহৰ পথাৰখন বাৰু মিছ কৰিমে, সেইবাবে আজি এয়া অকণমান সময় উলিয়াই আহিলোঁ ভিডিঅ' এটা বনাম বুলি। ৰাস্তা আছে আৰু এইফালে এয়া টাৱাৰবোৰ দেখি আছে, টাৱাৰবোৰ হৈছে আৰু শাওণমহীয়া পথাৰখন ইমানেই বেছি ভাল লাগিছে। আৰু আমাৰ পথাৰৰ মাজত থিয় হৈ আছোঁ, সৰু সৰু ৰাস্তা থাকে ন, তাতে থিয় হৈ আছোঁ এনেকৈ, বহুত বেছি ভাল লাগে ইয়াৰ ভিউটো। আৰু বিশেষকৈ শাওণমহীয়া পথাৰখন বহুত বেছি ভাল লাগে। সকলোৰে ৰোৱা কামবোৰ খতম হৈছে আৰু এতিয়া ধানবোৰ খুব ধুনীয়াকৈ মানে হৈ উঠিছে, গজি উঠিছে, বহুত বেছি ভাল লগা হৈছে পৰিৱেশটো। মই বেকগ্ৰাউণ্ডটো দেখাই দিলোঁ, বনাম ৰ'বা, যাওঁ ৰ'বা। ভিউটো চাৰিওফালে সেউজীয়া মাজত মই ইমান বেছি ভাল লাগিছে, কি ক'বা। একো নাই অ', ছোৱালীয়ে ভয় কৰি আছে ইয়াত জোক থাকিব বুলি। যাওঁ ৰ'বা, জোক নাই অ' মা। ভিডিঅ' ভাল হ'ব দিয়া নাই, তুমি খাৰাপ কৰি, তাই খং উঠি গৈছে মানে। আইতাকে বোলে ভাত হোৱা বুলি কৈছে, ভাত হৈছে, তাই মাতিব আহিছে। এতিয়া মই যাব লাগে, নোযোৱাৰ কাৰণে তাইৰ খং উঠি গৈছে একদম। যাওঁ ৰ'বা, অ' মা সদায়তো নাহোঁ ন, আজিতো গধূলি গুচিয়ে যাম আমি, সদায় আহোঁ নেকি? ইমান বেছি ভাল লাগিছে। কালি গুচিয়ে যাম দেখোন।